ডিব্ৰুগড় কেন্দ্ৰই এটা অনুষ্ঠান পাতিছিল এটা লোকসংগীত মাধুৰী নামৰ এটা ৰিয়েলিটি শ্ব' পাতিছিল এইটো ৰেডিঅ'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছিল আৰু 2019 বৰ্ষত পৰিতে শ্ৰেষ্ঠ লোকসংগীত শিল্পী হিচাপে বিবেচিত হৈছে আমি এটা ডাঙৰ উৎসৱ আৰু এটা কথা এটা যুৱবাণীৰ শিল্পী আৰু মই আজি যুৱবাণী জইন কৰিছিলোঁ এইটো মই বাৰ্তাটো দিব খুজিছোঁ যি নহওক ইয়াৰ পাছত এজনী জইন কৰি গৈছোঁ Sorry,